তেখেতৰ ঘৰলৈ গৈ আছোঁ। তেখেতে কি কি কৰে, বাঁহীতে সকলো ধৰণৰ মাত উলিয়াব পাৰে। চৰাই চিৰিকটিৰ পৰা আদি কৰি নানা ধৰণৰ গাড়ী মটৰ কেঁচুৱাই কন্দা নানা ধৰণৰ মাত উলিয়াব পাৰে। তেখেতৰ ঘৰৰ পৰিস্থিতি একেবাৰে বেয়া। আমি তেখেতক অলপ সহায়ো কৰিম। আমি গৈ চাওঁ, ব'লক আগুৱাই বলক বন্ধুসকল, আপোনালোকক এনেকুৱা এজন ব্যক্তি আপোনালোকৰ আগত মই চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। আহক। আৰু যিজন ব্যক্তিয়ে আপোনালোকৰ আগত মই দেখুৱাব পাৰিছোঁ আমাৰ গাঁৱৰে মোৰ বন্ধু, মোৰ ককাইদেউ। কি মতেনো আপোনালোকক মই জনাওঁ, সঁচাই মই এনেকুৱা এজন ককাইদেউক মোৰ ককাইদেউ কিন্তু চকুৰ অলপ প্ৰব্লেম আছে, শাৰীৰিকভাৱে অলপ দুৰ্বল আছে, আৰু তথাপিও নিজৰ কিন্তু খুজি মাগি খোৱা নাই, কিন্তু নিজৰ কৰ্মৰ যোগেদি খাই আছে। এনেকুৱা এজন ব্যক্তিক আপোনালোকক চিনাকি কৰিব ধৰিছোঁ, যি নিজৰ ক্ৰেডিটত নিজৰ আজিও সংগ্ৰাম কৰি আছে। নিজে বাঁহৰ বেত বনাই, নিজেই ঝাৰু বনাই বিক্ৰী কৰি আছে, কিন্তু মাগি খোৱা নাই। সেইটো মই হ'লেও গৌৰৱ কৰোঁ যে ককাইদেউক লৈ। গতিকে আপোনালোকে আহকচোন, অলপ চিনাকি কৰি দিওঁ। আমাৰ ককাইদেউৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকক শুনাব। প্ৰথমতে বিহু যোজনা এটিয়ে আৰম্ভ কৰিব। আহকচোন, আমিও শুনো, আপোনালোককো শুনাওঁ। সঁচাই বহুত ভাল লাগিল, মোৰ ভাল লাগিল, কিন্তু আপোনালোকৰ নিশ্চয় ভাল লাগিল। এতিয়া আৰম্ভ কৰিব এটা বিহুৰ নামে। এতিয়া আপোনালোকক শুনাব বাঁহীৰ সুৰে, বাঁহীতে বজাব এতিয়া কেঁচুৱা মাত। আহকচোন, আমিও শুনো। বাঁহীত জানো কেঁচুৱা মাত মানে উলিয়াব পাৰে, কিন্তু আমাৰ পৰ্যন্ত দাই বাঁহীত কেঁচুৱা মাত উলিয়াব পাৰে। আহকচোন চাওঁ। এতিয়া আপুনি শুনিছেই চাগে, মোৰ ভাল লাগিছে, আপোনাৰো ভাল লাগিব। আকৌ এতিয়া শুনাব বাঁহীতে পেপাৰ মাত। আহকচোন, আমিও শুনো, আপোনালোকেও শুনাওক। সঁচাই ভাল লাগিল দেই। পেপাৰ মাত শুনিলে মোৰ মনটো এনেই ভাল লাগি যায়। এতিয়া বাঁহীতে সুতুলি মাত শুনাম। আহকচোন, শুনক। এতিয়া আপোনালোকক আগবঢ়াম বাঁহীতে আগৰ যে পেট্ৰলৰ অটো আছিল যে, সেই পেট্ৰলৰ অটোৰ কেনেকেনো চলাইছিল। আচলতে আমাৰ মানে আগতে ৰাস্তা পদূলি বেয়া আছিল, গতিকে এতিয়া আজিকালি চৰকাৰে ৰাস্তা পদূলি ভাল বনাইছিল। গতিকে সেই আগৰ মানে 2000 দশকৰ কেনেকুৱা ধৰণৰ কি হৈছিল অটোৰ, পেট্ৰলৰ অটোৰ, সেয়া আপোনালোকক বাঁহী যোগেদি দেখুৱাম বুলি ভাবিছোঁ। আহকচোন চাওঁ।
এইটো হ'ল মানে স্পীডত যোৱাটো আৰু এই যি ৰাস্তাবোৰ বেয়া হয় সেই কেনেকৈনো লাহে লাহে যায় সেই তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ শুনিলেই চাগে আপুনি এতিয়া এনেকুৱাজন প্ৰতিভান ব্যক্তি মুখেও ট্ৰেইনৰ মাত উলিয়াব পাৰে আহকচোন মুখেও যে ট্ৰেইনৰ মাত কেনেকৈ উলিয়াই আহকচোন শুনো শুনিলেই চাগে আৰু আপোনালোকক মানে আৰু মানে ইমান এনেকুৱাজন ব্যক্তি এইকাৰণে আপোনালোকক আগবঢ়াইছোঁ যে ইমান ভালকৈ মানে বাদ্যযন্ত্ৰ বজাবলৈ জানে সেইকাৰণে আমাৰ প্ৰজেন্দ্ৰ দাক যেন গোটেই অসমখনেই চিনি পায় তাকে মই এই আপোনাৰ যোগেদি আগবঢ়ালোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি কেনেবাকৈ আমাৰ প্ৰজেন্দ্ৰ দাক যদি সহায় সহযোগ কৰিব বিচাৰে বাৰু দয়া কৰি আপোনালোকক যদি সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সহায় কৰিব পাৰে আৰু এয়া ঢোলৰ পুৰণা চাপৰ আগবঢ়াব আহকচোন এতিয়াই যদি আমি এক সন্মান দিব নাজানো বা এই সন্মান নিদিওঁ কেতিয়া দিম এই এই দেহাত লৈ আজি এতিয়াও আপোনালোকৰ বা আমাৰ গাঁও চামক এতিয়াও ঢোল আৰু পেঁপা শিকাই থাকে বিনামূলীয়াকৈ শিকাই থাকে আপোনালোকক এই প্ৰজেন্দ্ৰ দাক যদি এই ভিডিঅ' যোগেদি আপোনালোকে যদি কেনেবাকৈ দয়া বা যদি ভাৱ যদি আপোনালোকৰ আছে যদি আপোনালোকে সহায় সহযোগ আগবঢ়াব পাৰে আৰু আমাৰ ফালৰ পৰা মানে প্ৰজেন্দ্ৰ দাক যে চৰকাৰেও যে সহায় সহযোগ আগবঢ়াব লাগে বুলি মই ভাবোঁ গতিকে এতিয়াই যদি আমি জীয়াই থাকোঁতেই যদি সহায় সহযোগ নকৰে কৰিব কেতিয়া সেইকাৰণে মই আপোনালোকক আগত এয়া উপস্থাপন কৰিছোঁ যে এই মানুহজনক দিয়ক আৰু আপোনালোকে সহায় সহযোগ আগবঢ়াওক এতিয়া আচল কথালৈ আহোঁ যে নাম কি ক'ত থাকে কি অলপ পৰিচয় লৈ আহক আপোনাৰ নামটো নমস্কাৰ শ্ৰী প্ৰজন্ত গগৈ আপোনাৰ এড্ৰেছটো ক'ব নেকি বাৰু এড্ৰেছটো ২ নং মদৈগাঁও জিলা ডিব্ৰুগড় আৰু আপুনি মানে এতিয়া জীৱন নিৰ্বাহ কি ধৰণৰ কৰি আছে মই জাউ চাউ বনাই আছোঁ আৰু আপোনালোকৰ ঘৰৰ পৰিয়াল বা আপুনি বিয়া পাতিলে নাই ঘৰত কোন কোন আছে তাই অলপ ক'ব মই বিয়া পাতিলোঁ ল'ৰা এটা আছে পঢ়ি আছে আৰু মানুহজনী আছে লোকৰ ঘৰত কাম কৰে আৰু মা আছে আৰু আপোনাৰ মানুহজনীকো অলপ চিনাকি হ'ব পাৰিম নেকি পাৰিব প্ৰজেন্দ্ৰ কাৰ পত্নী হয় আপোনাৰ নামটো মোৰ নাম নমস্কাৰ শ্ৰীমতী গীতাঞ্জলি গগৈ আৰু আপোনাৰ পৰিয়াল কোন কোন আছে কি কৈ দিয়কচোন শাহু মা এজনী আছে ল'ৰা এটা আছে ল'ৰাটো পঢ়াইছোঁ এয়া মানুহজন আৰু আপোনাৰ মই শুনিছোঁ আপুনি অলপ অসুখীয়া কি ধৰণৰ অসুখ হৈছে অলপ ৰাইজৰ আগত জনাব নেকি মোৰ কাণৰ অসুখ অপাৰেশ্যন কৰা হ'ল কৰিলতো আকৌ অসুখেই হৈ থাকে কাণৰ বিষৰ পিল খাই থাকোঁ এতিয়া পিলে খাই আছোঁ কালিৰ পৰা কাণৰ অৱস্থা একেবাৰে বেয়া হৈ যায় আপুনি ৰাইজৰ ফালৰ পৰা সহায় সহযোগ বিচাৰিব নেকি বাৰু সহায় সুযোগ বিচাৰিছোঁ যদি বিচাৰে আৰু বহুত ভাল হ'ব নিজেও চিকিৎসা কৰিম ল'ৰাটিও পঢ়াম চবপিনে সহায় হ'ব আহক ৰাইজ মোৰ ফালৰ পৰা হওক বা আপোনালোকৰ ফালৰ পৰা হওক অকণমানি সহায় সহযোগ আগবঢ়াম আৰু মোৰ ফালৰ পৰা মই তেনেই অটো চলাই লোৱা কিন্তু তথাপিও মই এই পৰিয়ালটোক
নাই, তথাপিও মই 500 টকা দি সহায় সহযোগ আগবঢ়াম। আপোনালোকেও যদি পাৰে সহায় সহযোগ আগবঢ়াব। আৰু আপোনালোকে যে সহায় সহযোগ আগবঢ়াব পাৰে, মই লিংক এটা মই সিহঁতৰ নাম্বাৰ দি দিম, আৰু নাম্বাৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰি সহায় সহযোগ আগবঢ়াব পাৰে। এয়া দিছোঁ, আপুনি গ্ৰহণ কৰক।